নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টোত আমি আলোচনা কৰিম স্বামী আৰু স্ত্ৰী এই তিনিটা ভুলে সংসাৰ ধ্বংস কৰে। গতিকে ভিডিঅ'টো শেষলৈ চাব, লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। বন্ধুসকল, আজি সমাজত অসংখ্য পৰিয়ালৰ মাজত অশান্তি আৰু কাজিয়া পেচাল আদিবোৰ হৈ থকা দেখা যায়। স্বামী স্ত্ৰীৰ মাজত গভীৰ সম্পৰ্ক দেখা নাযায়, কিন্তু এটা কথা মনত ৰখাটো দৰকাৰ। স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক যিমান গভীৰ হ'ব, সংসাৰত উন্নতি আৰু সুখ সিমানেই বৃদ্ধি হ'ব। গতিকে আজি আমি কথা পাতিম যি তিনিটা কাৰণত স্বামী স্ত্ৰীৰ মাজত ভালপোৱা কমি যায় আৰু সংসাৰত নানান অশান্তি আদি বেৰি ধৰে। ইয়াৰ ভিতৰত প্ৰথম কাৰণটো হ'ল স্বামী স্ত্ৰীৰ আভ্যন্তৰীণ সমস্যাবোৰ আনৰ আগত ব্যক্ত কৰা। আমাৰ সমাজত এনে বহু স্বামী বা স্ত্ৰী আছে যি নিজৰ মাজত লগা সৰু সুৰা বিতৰ্ক বা সমস্যা দেখা দিলে দুয়োজনে মিলি সমস্যাবোৰ সমাধান নকৰে, বৰং তৃতীয় কোনো ব্যক্তিৰ আগত সেই সমস্ত সমস্যাবোৰ ব্যক্ত কৰে, যিটো একেবাৰেই উচিত নহয়। এনে কৰিলে ইজনৰ প্ৰতি থকা সিজনৰ বিশ্বাস লাহে লাহে কমিবলৈ ধৰে। দ্বিতীয়তে, বাৰে বাৰে এটা কথাকেই কোৱা। দুয়োজনৰে লগত জীৱন পথত চলাৰ সময়ত বহুতো সৰু সুৰা ভুল হৈ যাব পাৰে। এনে বহু লোক আছে যিয়ে আগতে কৰি যোৱা ভুলবোৰৰ কথা বাৰে বাৰে তুলি ধৰে, যাৰ বাবে দুয়োজনৰ মাজত বিতৰ্কৰ সূত্ৰপাত হয়, লগতে সংসাৰত অশান্তি নামি আহে। সেয়েহে স্বামী বা স্ত্ৰী দুয়োজনৰ যি ভুল হয়, সেই ভুলবোৰ ইজনে সিজনে মানি লোৱাটোৱেই এজন আদৰ্শ লোকৰ পৰিচয় হয়, আৰু ভৱিষ্যতে কেতিয়াও সেইবোৰ কথা পুনৰ উদঙাব নালাগে। শেষত আছে, মন বেয়া লাগি থকাৰ সময়ত বিৰক্ত কৰা। মানুহৰ মন সকলো সময়তে ঠিকে নাথাকে। অনেক সময়ত বিভিন্ন চিন্তা ভাৱনাই মনৰ মাজত ঘূৰা ফুৰা কৰি থাকে। সেই সময়ত কেতিয়াবা মানুহৰ মন মগজু ঠিকে নাথাকে। ভাল কথাও সেই সময়ত বেয়া যেন লগা হয়। গতিকে সেই সময়ত যদি এটা কথাকেই বাৰে বাৰে সুধি থকা হয়, তেনেহ'লে বিৰক্ত হৈ কোনো টান কথাও কৈ দিব পাৰে, যাৰ দ্বাৰা দুয়োজনৰ মাজত বিতৰ্কৰ সৃষ্টি হ'ব পাৰে। গতিকে বন্ধুসকল, এয়াই আছিল আজিৰ ভিডিঅ'টো চাই কেনে লাগিল তলত কমেণ্ট কৰি নিশ্চয় জনাই দিব, আৰু ভাল লাগিলে এটা লাইক কৰি দিব। আজিলৈ ধন্যবাদ।